Hey friends, welcome to my YouTube channel. আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই চাগে। মই বৰালি মাছ কেইপিছমান লৈছোঁ। ইয়াতে অকণমান নিমখ, হালধি, কাশ্মীৰী মিৰ্চ পাউডাৰ লৈছোঁ আৰু মই এতিয়া হাতেৰে দি ভালকৈ মেৰিনেট কৰি ল'ম। আপোনালোকে ভালকৈ মাছকেইপিচ মেৰিনেট কৰি ল'ব যাতে নিমখ আৰু হালধি, কাশ্মীৰী মিৰ্চ পাউডাৰ গোটেইখিনি ভালকৈ মাছকেইপিচৰ গাত লাগি যায়। ধুনীয়াকৈ মেৰিনেট কৰি 2 মিনিট সময় এনেকৈ থৈ দিব। এতিয়া মই এখন পেন লৈছোঁ। ইয়াতে অকণমান মিঠাতেল ল'লোঁ, গেছটো জ্বলাই ল'লোঁ আৰু ইয়াতে মাছকেইপিচ দি দিম। মই গোটেইখিনি মাছ একেবাৰে ফ্ৰাই কৰি ল'ম। আপোনালোকে দেখিছে মই গোটেইখিনি মাছ ইয়াতে দি দিলোঁ আৰু অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া দেখিছে মই 2 খিলা তেজপাত লৈছোঁ আৰু সৰু সৰু 8টা পিঁয়াজ লৈছোঁ। আপোনালোকে ডাঙৰ পিঁয়াজ হ'লে 2টা ল'ব পাৰে। কেইটামান জলকীয়া লৈছোঁ, কেঁচা জলকীয়া, এটুকুৰা সৰু আদা লৈছোঁ আৰু এটা সৰু নহৰু মই গুচাই ল'লোঁ। এতিয়া গোটেইখিনি এটা মিক্সি জাৰত মই এনেকৈ ভৰাই পিনি ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। তেজপাতকেইখন নিদিওঁ। মাছকেইপিচ ফ্ৰাই কৰা হৈছে, অলপ অলপ ৰঙচুৱা পৰিলে আপোনালোকে মাছকেইডোখৰ ভাঙি যাব নিদিব। ধুনীয়াকৈ লৰাব যাতে মাছকেইপিচ ভাগি নাযায়। মাছ ভজা হৈ গৈছে। এতিয়া মোক দেখিলে মই সৰু পিঁয়াজ 2টা আকৌ কাটি ল'লোঁ আৰু পেষ্টখিনিও এটা বাতিত নমাই ল'লোঁ। মাছকেইপিচ ৰঙা পৰালৈকে ভাজি ল'লোঁ আৰু এইখিনি এখন প্লেটত মই নমাই লৈছোঁ। এতিয়া মই একেখিনি তেলতে পিঁয়াজটো দি দিলোঁ, কটা পিঁয়াজ 2টা দি দিছোঁ, তেজপাত 2 খিলাও দি দিলোঁ। অকণমান ৰঙচুৱা হোৱালৈকে এইখিনি মই ভাজি ল'ম। এতিয়া পিচি থোৱা নহৰু, আদা, পিঁয়াজ, জলকীয়া বটাখিনি দি দিছোঁ ইয়াতে। এইখিনিও অলপ সময় ভাজি ল'ম। অকণমান ৰঙচুৱা হোৱালৈকে আপোনালোকে ভাজি ল'ব যাতে ইয়াৰ পৰা পানীখিনি ওলাই যায়। মই অকণমান নিমখ দি দিছোঁ যাতে পিঁয়াজে পানীটো সোনকালে এৰি দিয়ে আৰু হালধি অকণমান দি দিলোঁ আৰু এইখিনি ভালকৈ ভাজি ল'ম। এতিয়া এয়া দেখিছে পিঁয়াজৰ পৰা তেলটো ওলাইছে। এতিয়া মই ইয়াতে অকণমান জলকীয়া গুড়ি দিলোঁ, চিলি পাউডাৰ, এতিয়া মই দিছোঁ ইয়াতে অকণমান জিৰা গুড়ি আধা চামুচ, গৰম মছলা আধা চামুচ, ধনিয়া আধা চামুচ আৰু অকণমান জালুকৰ গুড়ি আধা চামুচ দিছোঁ। গোটেইখিনি ভালকৈ মই ভাজি ল'ম যাতে মছলাটো ভালকৈ ভাজি ল'লে আপোনাৰ যিটো ফিছ কাৰী হ'ব সেইখিনি বহুত ধুনীয়া হ'ব খাবলৈ। আৰু এইটো বহুত সহজ পদ্ধতি হয়, বেছি মেহনত দৰকাৰ নহয়, বেছি সময়ো নালাগে আপোনালোকৰ ফিছ কাৰী বনাবলৈ। পানী দি পিনি অলপ সময় মছলাৰ যিখিনি পেষ্ট হয় মই ভালকৈ সিজিবলৈ দিলোঁ। মই ইয়াত বিলাহী ব্যৱহাৰ নকৰাকৈ মই ফিছ কাৰী যিটো মছলা হয় বহুত টেষ্টিকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এনেকৈ বনাই চাব আৰু এইটো ৰেচিপি যদি ভাল লাগে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিবিলাক নতুন দৰ্শক হয় সিহঁতে যাতে মোৰ নতুনকৈ ভিডিঅ'বিলাক যদি পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক আৰু কমেণ্ট পঠিয়াব। এতিয়া মই এই মছলাৰ জোলখিনিতে ভাজি থোৱা মাছৰ পিচকেইটা দি দিছোঁ। এইটো অতি সহজ হয়। ফিছ কাৰী বনাবলৈ বহুত মেহনত কৰিবলগীয়া হয় বুলি ভাবে, কিন্তু এইটো বহুত সহজতে হৈ যায় আৰু বহুত টেষ্টি লাগে খাবলৈ।
আৰু ইয়াত তেলৰ পৰিমাণটো কমটি দিয়া হৈছে আৰু বেছি মছলাও ব্যৱহাৰ কৰা হোৱা নাই এইখিনি মই উতল আহিবলৈ দিলোঁ ভালকে অলপমান সময় 5 মিনিট সময় উতল অহালৈকে বনাই থাকিব দেখিছে মাছখিনি ধুনীয়াকৈ উতল আহিলে আৰু মছলাখিনিও ভালদৰে সিজি গ'ল পানীটো অকমান শুকাই গৈছে আৰু এটো হৈছে এতিয়া ৰেডি হৈ গৈছে আপোনালোকে বেছিকৈ লৰাই নিদিব মাছ গিবিজ ভাগি যাব নহলে যদি আপোনাৰ কবালে যোৱাত জলদি হয় তেনে ফিছ কাৰি আপুনি ঘৰতে অতি সহজতে 5 মিনিটতে বনাই ৰেডি কৰি খাব পাৰে খুব বেছি আপোনাৰ 15 মিনিট সময় লাগিব এটো আৰু ৰেডি কৰিবলৈ বেছি বস্তু দৰকাৰ নহয় আপোনালোকৰ যদি মোৰ চেনেলটো এইবিলাক ভিডিঅ' চাই ভাল পাইছে নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক আৰু কমেন্ট পঠিয়াব বাই